জয় আই অসম। হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি মই আপোনালোকৰ আগত টেকনিকেল ভিডিঅ' বনাবলৈ ওলোৱা নাই। আজি মই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আছো। আজি মই আপোনালোকৰ আগত বহুত জনপ্ৰিয় আপোনালোকৰ মৰমৰ ইউটিউবাৰসকলক লগ কৰাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব। আৰু আজি মই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ লগত আছে টেক ৰষ্ট, আৰু টেক ৰষ্টেও আজি আহিছে ইয়াত। আৰু টেক ৰষ্টৰ আজি কেনেকুৱা লাগিছে? এওঁৰ নাম হৈছে দীপংকৰ। এওঁৰ লগত মই বহুত দিন ধৰি কথা পাতি আছো, বহুতেই ভাল লাগিছে। তো আজি দীপংকৰে কিবা ক'ব? প্ৰথম কথা আজি আমি সকলোখিনি সৰু ডাঙৰ কোনো কথা নাই, আমি সকলোখিনি ইউটিউবাৰ আজি আহি মিট আপ কৰিছোঁ। চ' ভাল লাগিছে, এখন মিটিং কৰিছোঁ। চ' এনেকুৱা কিছুমান ইউটিউবাৰ আছে, নতুন ইউটিউবাৰ, যিসকলে কিছু কথা নাজানে। চ' আজি আমাৰ পৰা এডভাইচ ল'ব পাৰিব। মোৰ পৰা ময়ো বহুত কথা শিকিব আছে। বহুত সৰু ইউটিউবাৰ লগত কথা নাই, হয়তো তুমিও বেছি কথা জানিব পাৰা, মই কিছুমান কথা জানিবা, মই কিছুমান নাজানো, তুমিও জানিব পাৰা। তোমাৰ পৰা শিকিম, তুমি এনেকে বেলেগৰ পৰা শিকিবা। আমি শিকিয়ে কিবা দিবলৈ চেষ্টা কৰি আছো। চ' সেইকাৰণে আজি খুবেই ভাল লাগিছে। চ' স্পেচিয়েলি ডাঙৰ বুলি নকওঁ, কাৰণ সকলো ইউটিউবাৰ সমানে আমি ছাবস্ক্ৰাইবাৰ কম থাকিব পাৰে। ছাবস্ক্ৰাইবাৰ কম মানে যেন সৰু ইউটিউবাৰ সেইটো নহয়। চ' আহিছে যেনেকৈ আছামিছ মিক্সাৰ আহি আছে, ছানী গল্ডেন আহি আছে, ডিম্পুটো আছে, এনেকৈ ডাঙৰ ডাঙৰ ইউটিউবাৰ, আপোনালোকৰ জনপ্ৰিয় ইউটিউবাৰবোৰ আহি আছে আৰু আপোনালোকক লগ কৰাই থাকিম। তো এয়া হৈছে টেক ৰষ্ট দীপংকৰ, আৰু দীপংকৰে টেক ৰষ্ট চেনেল চলাই আছে। আৰু ইয়াৰ লগতে আপোনালোকে এটা জলিউড হাংগামা নামৰ এটা চেনেল পাব, য'ত দীপংকৰে নতুন নতুন মানে কি ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰৰ ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰে। আৰু আপোনালোকে সেইটো চেনেলো চাব, আপোনালোকে পাই যাব, ডেছক্ৰিপশ্যনত লিংক পাই যাব সকলোবোৰ চেনেলৰ। তো এইখিনিয়ে, এইটো হৈছে দীপংকৰ। আপোনালোকে যদি চেনেলটো ভিজিট কৰা নাই, ভিজিট কৰি ল'ব। আৰু এইখিনিয়ে। চ' লগতে তোমাৰ এই চেনেলটো আপোনালোকে চাব, খুবেই এটা ভাল হয়। মই চাইছোঁ আৰু খুবেই চাই থাকোঁ, মাজতে চাই থাকোঁ। চ' খুব সুন্দৰ কণ্টেণ্ট, চ' ভাল লাগে। চ' তোমালোক বেছি বেছি থাকিল চেনেলটো যেন আগুৱাই যায়। আপোনালোকে সহায় কৰিব, সহায় কৰিলে সকলোৱে আগুৱাই যাব পাৰিব। আৰু আমি আপোনালোকক কিবা এটা দিবলৈ চেষ্টা কৰোঁ, আৰু আমিও কষ্ট কৰি বনাবলৈ চেষ্টা কৰোঁ বস্তুবিলাক। ভাল হ'ব সকলোৰে দিম, আৰু সকলোৰে আমি 100K কৰিব লাগিব, সেইটোৱে আমাৰ। ফ্ৰেণ্ডছ, এয়া মোৰ লগত আছে আপোনালোকৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ভূষণ দা, আৰু এওঁ চলাই আছে এছামিছ মিক্সাৰ নামৰ এটা চেনেল। আৰু আপোনালোক সকলোৱে জানে, আৰু এওঁ অতি সোনকালে চিলভাৰ প্লে বটন পাবলৈ ছাকচেছ হৈছে। আৰু এওঁ আজি অলপ কিবা ক'ব। থেংক ইউ ছ' মাছ। তোমাৰ চেনেলটোৰ নাম স্মাৰ্ট টেক আছাম। স্মাৰ্ট টেক আছাম, খুব সুন্দৰ চেনেল। মই এতিয়ালৈকে ইমান ভালকৈ চোৱা নাই, বাট এতিয়া চাম। হ'লে নতুন চেনেল কিমান দিন হ'ল? এমাহ হৈছে, এমাহ হ'ল। চ' চাম এতিয়া। খুব সুন্দৰ, নামটো মোৰ ভাল লাগিছে স্পেচিয়েলি। চ' তেওঁ সুন্দৰ সুন্দৰ ভিডিঅ' দিব। আপোনালোকে প্লিজ তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাওক। অসমৰ যিমান ইউটিউবাৰ আছে সকলোকে ছাপোৰ্ট কৰক। অসমত এটা ভাল ইউটিউবত এটা ভাইবছ আহিছে। চ' সকলোৱে নিজা নিজা কণ্টেণ্ট দিব ট্ৰাই কৰি আছে। কোনেও কপি কৰি, বহুত কপি কৰা, আগতে মেক্সিমাম কপি কৰা আছিল। বেলেগৰ গান ডাউনলোড কৰি দিয়ে, বেলেগৰ স্ক্ৰীণ ৰেকৰ্ডিং টিভিৰ পৰা দিয়ে। চ' সেইবিলাক কৰা নাই, কিন্তু এটা ভাল ৰাস্তাৰে কষ্ট কৰি ভিডিঅ' বনাই আছে। চ' সেই তেওঁলোকক ছাপোৰ্ট কৰক। চ' থেংক ইউ ছ' মাছ। সেইখিনিয়ে। আৰু তুমি কেতিয়া এমাহ আগতে আৰম্ভ কৰিছা? এমাহ আগতে আৰম্ভ কৰিছোঁ। আৰু মোৰ ঘৰ পাঠশালাত ঘৰ হয়। মোৰ ঘৰ বৰপেটা, বেছি দূৰ নহয় বাৰু। চ' সকলোৱে অল অসমত সকলোৱে যাতে ছাপোৰ্ট কৰে। ভূষণ দাই অতি সোনকালে প্লে বটন পালে, আৰু ভূষণ দাৰ প্ৰায় 176,000 আপ হৈ গৈছে। আৰু এনেকৈ ভূষণ দাক ছাপোৰ্ট কৰি থাকিব। আৰু অসমৰ বহুত ইউটিউবাৰ আছে যোনে কষ্ট কৰি ভিডিঅ' দি আছে, আৰু সকলোকে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু এইখিনিয়ে আছিল আমাৰ লগত ভূষণ দা, তাৰ বাবে বহুতেই ধন্যবাদ। থেংক ইউ ছ' মাছ। অল এছামিছ ইউটিউবাৰ ৰকছ। থেংক ইউ ছ' মাছ। বন্ধুসকল, আপোনালোকৰ আগত এতিয়া আছে দিলদাৰ দা। আপোনালোক সকলোৱে চিনিয়ে পায় নাগাৰী এণ্টাৰটেইনমেণ্ট, আৰু তাৰ মালিক হৈছে দিলদাৰ দা। আৰু দিলদাৰ দাই এতিয়া কিবা ক'ব বিচাৰিব। তো মই দিলদাৰক অনুৰোধ কৰিম যে কিবা অলপ দিলদাৰ দাই কয় যেন। একচুৱেলি ভবা নাছিলোঁ যে অসমতো ইউটিউবৰ ইমান জনপ্ৰিয়তা হ'ব। মাত্ৰ আমি কথাটো ভিতৰে মানে চিক্ৰেট ৰাখিছিলোঁ যে অসমৰ ইউটিউবাৰসকল আমি লগ হ'ম, কিন্তু সকলোকে তথাপিও টাইমৰ অভাৱত হওক বা সকলোৰে লগত কণ্টেক্ট নোহোৱাৰ অভাৱতে হওক, সকলোৰে লগত কণ্টেক্ট কৰিব পৰা নাই বা সকলোকে ক'ব পৰা নাই। তথাপি যিসকল আহিছে, প্ৰায় গোটেইকেইজন ইউটিউবাৰ, অসমৰ টপ 10 যিসকল ইউটিউবাৰ আছে গোটেইকেইজন প্ৰায় আহিছে। ভূষণ দা হওক, এছামিছ মিক্সাৰ হওক, ডিম্পু বৰুৱা হওক, লাইভ ইন 4G হওক, ছানী গল্ডেনো আহিব। তাৰপিছত আৰু টেকনিকেল MT ক্ৰিয়েশ্যন, টেক ৰষ্ট বা জিতুমণি বা যিমানকেইটা চেনেল আছে গোটেইকেইটা চেনেল ইতিমধ্যে আহি পাইছে। আৰু ভাবা নাছিলোঁ যে এনেকুৱা এটা সঁহাৰি পাম সকলোৰে ফালৰ পৰা।
তো স্মাৰ্ট টেক আছাম মানুহে বহুত ভাল কাম কৰি আছে, বহুত ভাল ভিডিঅ' বনাই। আপোনালোক সকলোৱে ভিডিঅ'বিলাক চাওক, আপোনালোকে ভিডিঅ'বিলাক লাইক কৰক, কমেণ্ট কৰক। এটলিষ্ট প্লিজ সকলোৱে কিবা এটা হ'লেও কমেণ্ট কৰিব, গালি দিয়ক, কিন্তু গালিবিলাক এটলিষ্ট মাৰ্জিত ভাষাত দিয়ক, যাতে কিবা এটা ভুল হ'লে ফিউচাৰত সেইটো শুদ্ধ কৰিব পাৰে। বা এটলিষ্ট ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক, যেনে স্মাৰ্ট টেক আছাম গতিকে সকলোৰে দৰকাৰী কাম হয়। গতিকে সকলোৱে আগবাঢ়ি যাওক, সকলোৱে খুব সোনকালে আগবাঢ়ি যাওক, সকলো ছাকচেছ হওক, এইটো আমি বিচাৰো। আমিও নতুন চেনেল, মোৰো এটা চেনেল নাগৰী এণ্টাৰটেইনমেণ্ট বুলি, জনপ্ৰিয় বৰ্তমান, অনলি 10,000-11,000 ছাবস্ক্ৰাইবাৰ হ'ল মাত্ৰ অলপ কেইদিনতে। তো আপোনালোকৰ দিলদাৰ দায়েও বহুত কষ্ট কৰি ভিডিঅ' বনাই আছে, তেওঁক বহুতেই ছাপৰ্টৰ জৰুৰী বৰ্তমান। তো আপোনালোকে সকলোৱে ছাপৰ্ট কৰিব, সকলোৱে অসমৰ ইউটিউবাৰক ছাপৰ্ট কৰক। তো অলপ সময় আগতে মই ডিম্পু বৰুৱাৰ এটা ইণ্টাৰভিউ লৈ আছিলো। ডিম্পুৱে মোক এটা কথা কৈছিলে, ডিম্পুৱে কৈছিলে যে আমি জিঅ' ভৰাই যে 1 GB, 1.5 GB, 2 GB যি আমি ডাটা পাওঁ, সেই ডাটাখিনি যাতে হিন্দী ভিডিঅ' চাই বৰবাদ কৰিব নালাগে। সঁচাকৈ আমি হিন্দী ভিডিঅ' চাই বৰবাদ কৰিব নালাগে। আপোনালোকে অসমীয়া ভিডিঅ' চাওক, আৰু অসমীয়া ভিডিঅ' কেতিয়া চাব? জিটি ভিডিঅ', আংবাং ভিডিঅ' আপোনালোকে নাচাই না। ভিডিঅ' তেতিয়াই চাব যেতিয়া অসমৰ ভাল কণ্টেণ্ট হ'ব, ভাল ভিডিঅ' হ'ব, তেতিয়া সকলোৱে অসমীয়া ভিডিঅ' চাব। চ' বৰ্তমান সকলোৱে বহুত ট্ৰাই কৰি আছে, সকলোৱে বহুত ভাল ভিডিঅ' বনাই আছে, বহুতে কষ্ট কৰি আছে, বহুত ব্লগিং চেনেল ওলাল বা বহুত ইনফৰমেটিভ চেনেল ওলাল। বা এতিয়া আপোনালোকে ইউটিউবত চালে সকলোবোৰ পাই যাব। এছামিজ আগতে লাষ্টত কিবা এটা চাৰ্চ কৰি লাষ্টত ইন হিন্দী বুলি দিছিল, এতিয়া ইন আছামিজ বুলি দিব। আই থিংক সকলোবোৰ আপোনালোকে পাব। চ' সকলোৱে স্মাৰ্ট টেক আছাম চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, এইখিনিয়ে। আৰু সকলোৱে হেপ্পী থাকক, আৰু আপোনালোকে এবাৰ নাগৰী এণ্টাৰটেইনমেণ্ট চেনেলটো চাব। চ' সকলোকে থেংক ইউ তাত আপোনালোকে বেলেগ দেশ বা বেলেগ যিকোনো ইণ্টাৰেষ্টিং বস্তুবিলাক আপোনালোকে তাত পাই যাব। তো এতিয়া মই দিলদাৰ দাক সুধিম যে ইউটিউব কৰি আপোনাৰ কেনেকুৱা লাগিছে? তোমাৰ মানে কি কেনেকুৱা লাগিছে ইউটিউব কৰি? সেইটো সঁচাকৈ ইউটিউব কৰি ভাবা নাছিলো যে ইউটিউবত আহি ইমান মৰম পাম। মই ভাবিছিলো একচুৱেলি ফাৰ্ষ্ট টাইম এনে জিটি ভিডিঅ' বনাম আৰু মনতে কিবা এটা আছে বকি থাকিম। একচুৱেলি আগতে বহুতে যিসকলে মোক গম পায়, তেওঁলোকে জানে, যিসকলে মোক ব্যক্তিগতভাৱে জানে, তেওঁলোকে ভালকে জানে যে মই আগতে পলিটিক্সৰ লগত জড়িত আছিলো। বাৰু ফেচবুক লৈ এনি টাইম থাকিছিলো, মাজে মাজে ফেচবুকত মন গ'লে কিবা এটা বিষয় লৈ লাইভ হৈছিলো। আৰু তেতিয়া ভাবিছিলো যে এইটো লাইভ ভিডিঅ' ফেচবুকত দিয়াকে, ফেচবুকত ভিডিঅ' আপলোড কৰাকে এইবিলাক মই ইউটিউবত কৰি থাকো। তো ফাৰ্ষ্ট টাইম মুড সকলোৰে বেয়া থাকে, এনেকুৱা ভাৱ হয়, আৰে ভাই কাম নহ'ব। কাৰণ আপুনি যদি নতুন ভিডিঅ' বনাইছে, কোনোবা এটা নতুন চেনেল বনাই যদি ভিউজ চাই আৰু পুৰণা এটা চেনেলৰ লগত ভিউজ হ'লে কেতিয়াও নিমিলে। কাৰণ পুৰণা চেনেলবিলাকে বহুত কষ্ট কৰিছে। আপুনি কষ্ট কৰক, এদিন নহয় এদিন ছাকচেছ হ'বই পাৰিব। কাৰণ যদি আপুনি ভাল কাম কৰিছে, আৰু যদি আপুনি ৰিয়েল কণ্টেণ্ট দিয়ে, ভাল কণ্টেণ্ট দিয়ে, দেন ডেফিনেটলি উইল ছাকচেছ। আৰু আমি সকলোৱে তেওঁক হেল্প কৰিম। যিসকল অসমৰ পুৰণা ইউটিউবাৰ আছে, যিমান কেইজন আছে, সকলোৱে কৈছে যে সকলোকে যিসকলে ৰিয়েল কণ্টেণ্ট বনায়, ভাল কণ্টেণ্ট দিয়ে, তেওঁলোকক সকলোৱে হেল্প কৰিম। আৰু যিসকলে চুৰ কৰিছে, স্ক্ৰীন ৰেকৰ্ড কৰি বেলেগৰ পৰা গান ডাউনলোড কৰি, সেইবিলাক মোৰ চিধা কথা, সেইবিলাক চেনেল জহান্নামত যাব লাগে। সেইবিলাক চেনেল আপোনালোকে সেইবোৰ ছাবস্ক্ৰাইব নকৰিব। এনে কিয় টাইমবিলাক খৰচ কৰে সেইবিলাক চেনেল চাই? তো আপোনালোকে ভাল কণ্টেণ্ট থকা চেনেল চাওক, আৰু নাগাৰী এণ্টাৰটেইনমেণ্টটো চাওক, আৰু আপোনালোকৰ বহুতে হেল্পফুল হ'ব, বহুত নজনা কথা জানিব পাৰিব। তো দিলদাৰ দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনি আছিল আজি দিলদাৰ দাৰ লগত, তাৰ বাবে বহুতেই ধন্যবাদ দিলদাৰ দাক। থেংক ইউ ছ' মাছ। বাই বাই। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মৰমৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ কেইটামানক দেখুৱাবলৈ ট্ৰাই কৰিলোঁ। আৰু আজি মই আছোঁ, আকৌ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আজি মই আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, আৰু আজি এটা সৰু মিটআপ আছিল অসমৰ ইউটিউবাৰসকলৰ। আৰু আপোনালোকক আজি আপোনালোকৰ জনপ্ৰিয় ইউটিউবাৰসকলক লগত কথা পাতি দেখুৱাই দিলোঁ, আৰু কথা পাতি ভালেই লাগিল। আৰু এনেকুৱা মোৰ তাত আপোনালোকে টেকনিকেল ভিডিঅ' পাব, কিন্তু আজি মই গুৱাহাটীত আহিছোঁ যেতিয়া, তো আজি মই আপোনালোকক অলপ সৰু এটা ব্লগ দিবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে এনেকৈ আপোনালোকে চাই থাকিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা বেল আইকনটো বজাই দিব। আৰু আপোনালোকে মোৰ কাষত এইটো দেখিছে, এইটো হৈছে মোৰ ভাই আস্থাজিত, এওঁৰ নাম। আৰু আপোনালোকে ফেচবুকত আস্থাজিত দাস বুলি পাই যাব। তো তেওঁক আপোনালোকে এড কৰি ল'ব পাৰে ফেচবুকত। তো আজিলৈ ইমানেই, আৰু ধন্যবাদ।